নমস্কাৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্তৰ এই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কোভিডৰ সময়ত আমাৰ নৃত্যৰ বিদ্যালয়খন SOP মানি পেলাই সকলো অনুষ্ঠানৰ দৰে আমাৰ বিদ্যালয়খনো বন্ধ কৰিছিল। কিন্তু আমি ছাত্ৰ-ছাত্ৰীসকলক এই নৃত্য শিক্ষাৰ পৰা বঞ্চিত কৰা নাছিলো। আমি অনলাইনৰ যোগেদি এই নৃত্য শিক্ষা প্ৰদান কৰি আছিলো। কোভিডৰ পিছত যেতিয়া সকলো অনুষ্ঠান প্ৰতিষ্ঠান খুলিলে তেতিয়া আমিও আমাৰ স্কুলখন খুলিলো আৰু তাৰ পিছত সেই স্কুলত আমি শিক্ষাদান দিবলৈ ধৰিলো নৃত্য বিদ্যালয়ত। তাৰ উপৰিও আমি য'ত অনলাইনৰ যোগেদি শিক্ষা প্ৰদান কৰি আছিলো তেওঁলোকৰো সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকৰো সংখ্যা বাঢ়ি আহিলে। আমি তেতিয়া এটা অনুভৱ কৰিলো যে সকলোকে তেনেকে অকলে অনলাইনৰ যোগেদি আমি শিক্ষা দিয়াতকে আমি যদি এটা ইউটিউব চেনেল খুলো, আমি সকলোকে যদি ফ্ৰীকে শিক্ষাদান দিওঁ তেতিয়া কিমান ভাল লাগিব। তেতিয়া আমি মিলি পেলাই আমি সকলোৱে ভাবিলো যে এটা ইউটিউব চেনেল খুলো আৰু এই ইউটিউব চেনেলটোৰ নাম হৈছে সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্ত। আমাৰ ইউটিউব চেনেলটোৰ আৰম্ভণিৰ দিনাখনৰ এটা সৰু ক্লিপছ আপোনালোকক দেখুৱাব বিচাৰিছো, চাওকচোন। তেখেতৰ প্ৰতিভাৰ বিভিন্ন দিশ ইতিমধ্যে আলোচনা হৈছে। তেখেতৰ শিল্প প্ৰতিভা, তেখেতৰ সমাজকৰ্ম, এই গোটেইবোৰ তেখেতৰ অভিনয় প্ৰতিভা, চলচ্চিত্ৰ ইত্যাদি গোটেইবোৰ ইতিমধ্যে চৰ্চা হৈছে। শ্ৰীযুত বাণীনাথ দেৱৰ জৰিয়তে আন এটি ইউটিউব চেনেল শুভাৰম্ভ কৰিব। এই ইউটিউব চেনেলটোৰ বিষয়ে মই লক্ষ্মীপুৰ মণ্ডল আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ, সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্ত নামৰ এটি ইউটিউব চেনেলো আজি উদ্বোধন কৰা হ'ল। তাতে আমাৰ সত্ৰীয়া সংস্কৃতিটো প্ৰচাৰ যদি বিশ্বলৈকে বুজাব পাৰে, তাৰ কাৰণে আশা প্ৰকাশ কৰিলোঁ এই চেনেলটোৱে ভৱিষ্যতে সুন্দৰভাৱে আমাৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত কাম কৰিব। ধন্যবাদ। এই ইউটিউব চেনেলটো তেওঁলোকে জনামতে গুণ মহন্তদেৱৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কৰিছে। গতিকে এইটো আজি আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। আমি আমাৰ নেক্সট এপিছডত আমাৰ বিদ্যালয়খনৰ আন এগৰাকী নৃত্য পটীয়সী লক্ষ্মী মহন্তক পৰিচয় কৰাই দিম। লগতে আমাৰ পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰ বিদ্যালয়খনৰ সম্যক ইন্ট্ৰডাকশ্যন আপোনালোকক দি আমাৰ শিক্ষাদান আৰম্ভ কৰিম। তেতিয়াহ'লে আপোনালোকক নেক্সট এপিছডত লগ পাম। আপোনালোক ভালকে থাকক, কুশলে থাকক আৰু ধুনীয়াকে থাকক। নমস্কাৰ।